Hello guys, welcome back my YouTube channel. আজি আমি বস্তু এটা খাম বনাম এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভিডিওটো আপোনালোকে চাই থাকক এইটো বস্তু আপোনালোকে চাওক কি বস্তু চুঙা কাটিছো এইটো কাটি থৈছো বৰ্তমান এটা আপোনালোকে কওকচোন বাৰু কমেন্ট কৰি জনাব এই কি বস্তু হয় এটা চুঙা বনোৱা হৈছে চুঙা কাটি ৰখা হৈছে আপোনালোকক দেখুৱাম আমাৰ এই পোৱালিকেইটা চাওক এই কোৱা কি লৈছা তোমালোক এনে খেলি আছো এইটো কি বনাবা এইটো কি কৰিবা এইটো চুঙা বনাম আজি কি কি খাবা ইয়াত চুঙা বৰা ভাত চুঙা পিঠা খাবা আজি মই পিঠা খাইছো তেতিয়াহ'লে ভিডিওটো চাই থাকক বন্ধুসকল আৰু কেনেকৈ বনাম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভালকৈ এইটো চাওক ফ্ৰেণ্ডছ কি বস্তু হয় এইটো আজি চুঙা পিঠা লগত দিয়া হ'ব মানে আপোনালোকে চাই থাকক মানে কি মংকি হেই মানে মংকি কি খাবা আজি চুঙা পিঠা আৰু হাঁহ মাংস আৰু মাছ খাবা চুঙা পিঠা হাঁহ মাংস মাছ আৰু কোৱা তো ফ্ৰেণ্ডছ তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিম তেতিয়াহ'লে কি কৰিম আমি কৈ দিয়া হাঁহ মাংস লগত খাবা আজি ভিডিঅ'টো চাই বহুত ভাল লাগিব ন আৰু খাই ভাল লাগিব নাই তুমি কিবা ক'বা নেকি কৈ দিয়া আকৌ একো নকা অ'কে হেল্ল' গাইজ হেল্ল' এতিয়া আমি চাউলটো চুঙাত সোমাই পৰি ৰেডি কৰিম আৰু এতিয়া আৰম্ভ কৰি আছোঁ বৰ্তমান ইয়াত ৰেডি হৈ আছে ৰেডি চাউল আৰু পানী সোমোৱা হৈছে পানী সোমাই আৰু সোপাটো টানকৈ মৰা হৈছে এতিয়া পুৰিম আৰু আমি একদম ধুনীয়াকৈ কিমান সময়মান হেৰি জ্বলাব লাগিব এইটো 10 মিনিট আধা ঘণ্টামান লাগিব ঘূৰাই অলপ জ্বলাব লাগিব তাৰপিছত সিজি যাব আৰু কি লগত খাবা হাঁহ মাংস লগত ৱাও স্পেচিয়েল টুডে ইজ ভেৰি স্পেচিয়েল ৰেডি হৈ গৈছে আমি এতিয়া পুৰিবলৈ আৰম্ভ কৰি দিছোঁ আপোনালোকে চাওক চুঙা খাবলৈ তোমালোকে খাবা নাই ভালকৈ খাবা মোক দিবা নাই ভালকৈ কিহৰ লগত খাবা কি মাংস লগত হাঁহ মাংস লগত খাবা তুমিও খাবা ঠিক আছে তেতিয়া ৰেডি কৰি লওঁ ঠিক আছে এতিয়া হৈ যাব হোৱাৰ পিছত আৰম্ভ কৰিম আমি খাবলৈ ঠিক আছে অ'কে এইটো আমাৰ পুৰি পেলাই হৈ গ'ল এতিয়া চেলাই উলিয়াব লাগিব ঠাণ্ডা হ'বলৈ দিছোঁ তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক বন্ধুসকল এতিয়া ঠাণ্ডা হৈ গ'ল ঠাণ্ডা হৈ এতিয়া আমি চাফা কৰি আছোঁ এতিয়া চাফা কৰি উলিওৱা হ'ব আৰু বৰ্তমান এতিয়া হৈ আছে আৰু এতিয়া খুলি ওলাই আছোঁ এতিয়া খুলি ওলাই পেলাই সম্পূৰ্ণ চুঙা পিঠা যিহেতু আমাৰ ওলাই হ'ব এতিয়া খাবলৈ ৰেডি হৈ গ'ল এতিয়া খোৱাহে কথা আৰু আৰামছে চাই থাকক ভিডিঅ'টো স্কিপ নকৰি হেল্ল' ফ্ৰেণ্ডছ আমি যিখিনি সেই চুঙা পিঠা বনাইছিলোঁ চুঙা পিঠা বনোৱাখিনি এতিয়া খাই বৈ এতিয়া আৰামছে হাঁহ মাংস লগত মাছ খালোঁ হাঁহ মাংস খালোঁ এনজয় কৰিলোঁ আৰু বাকী ব্ৰইলাৰ মাংস আছিলে কিন্তু নাখালোঁ ব্ৰইলাৰ মাংসটো ইমান মোৰ কাৰণে ফেভৰেট নহয় কিন্তু হাঁহৰ মাংস ফেভৰেট চুঙা পিঠাৰ লগত খালোঁ আপোনালোকক যিমান পাৰিছোঁ দেখুৱাইছোঁ তাৰোপৰি মাছ মানে মোৰ ফেভৰেট গৰৈ মাছৰ পিটিকা আছিলে সেইটোও খালোঁ আৰু তাৰপিছত আপোনালোকক ইমানেই দেখুৱাবলৈ সক্ষম হ'লোঁ আৰু মানে হেৰি হ'ল আৰু ভাত খোৱাৰ সময়খিনি আপোনালোকক অলপ প্ৰাইভেচি আছিলে সেইকাৰণে আপোনালোকক দেখুৱাবলৈ অলপমান সমৰ্থন কৰিব নোৱাৰিলোঁ গতিকে
আপোনালোকে ভিডিঅ'টো চাব চাই কৰি ভাল পাইছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নপাহৰিব বন্ধুসকল আপোনাৰ হাত জোৰ কৰিছোঁ আৰু গতিকে জয় আই অসম আৰু আমি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম তেতিয়াহ'লে বাই 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 জয় অসম জয় আই অসম